Hello friends, মই আজি এটা পাপৰৰ তৰকাৰী ৰেচিপি বনাম আৰু এই পাপৰৰ তৰকাৰী ৰেচিপিটো বনাবলৈ কেনেকৈ কি প্ৰয়োজন হয় মই সকলোখিনি আপোনালোকক দেখুৱাম। পাপৰৰ তৰকাৰী বনাবলৈ কেৰাহীটো প্ৰথমে গৰম কৰিব লাগিব। কেৰাহীটো গৰম হ'ব ধৰিছে আৰু ইয়াত মই অলপ মিঠাতেল পেলাই দিম আৰু মই ইয়াত ধুনীয়াকৈ পাপৰখিনি ফ্ৰাই কৰিম। আপোনালোকে দেখি আছে তেলখিনি ধুনীয়াকৈ গৰম হৈ গৈছে আৰু ইয়াত মই পাপৰ পেলাই দিম। এতিয়া লাহেকৈ পাপৰখিনি উঠাম। আৰু এতিয়া মই এই আলুখিনি অলপ ঢাকনিৰে ঢাকি দিম। কমাই যিহেতু আলুখিনি ফ্ৰাই কৰোঁতে তেলখিনি সম্পূৰ্ণৰূপে শেষ হৈ গৈছে, সেইবাবে মই আৰু অলপ তেল ঢালি দিলোঁ আৰু এই তেলখিনি গৰম হোৱাৰ পিছত মই ক্ৰমান্বয়ে জলকীয়া, জিৰা আদি ইয়াত ঢালিম আৰু মই এতিয়া ইয়াতে অলপ জিৰা ঢালিম। ইয়াত মই জিৰা ঢালিছোঁ। জিৰাৰ পিছত দুটা শুকান জলকীয়া,
ৰাখিছিলোঁ সেই আলুখিনি ইয়াতে লাহেকৈ ঢালি দিম। আলু আৰু বিলাহী ঢালিছোঁ ধুনীয়াকৈ। এটা বস্তু পাহৰি গ'লো, সেইটো হৈছে তেজপাত। এতিয়া দিলেই হ'ব। ইয়াতে মই অলপ ৰেড চিলি ঢালি দিম কালাৰটো ধুনীয়া হ'বলৈ। আৰু মই অলপ এই কেঁচা জলকীয়াৰ গুড়ি ঢালিম। এতিয়া লৰাই দিম, ধুনীয়াকৈ লৰাই দিছোঁ। দেখিব পাৰিছে চাগে কি ধুনীয়া কালাৰ হৈছে। ধুনীয়াকৈ ঢাকন মাৰি দিম। এয়া মই ঢাকন মাৰি দিছোঁ আৰু অলপ সময় পিছত এই ঢাকনিখন উঠাম আৰু মই পানী ঢালিম। আৰু মোৰ বোধেৰে ধুনীয়াকৈ এইখিনি অলপ সিজি গৈছে ধুনীয়াকৈ। আপোনালোকে দেখিব পাৰিছে ঢাকনি দিয়াৰ পিছত ধুনীয়াকৈ সিজি গৈছে। আৰু এতিয়া মই অকণমান লৰাই দিম। ধুনীয়া চেণ্ট ওলাইছে। মই এতিয়া লাহেকৈ ইয়াতে অলপ পানী ঢালি দিম। ধুনীয়া পানী ঢালিব পাৰে আপোনালোকে, আৰু গৰম কৰি ধুনীয়াকৈ ঢালিব পাৰে বা চেঁচা পানী ঢালিব পাৰে। এতিয়া উতলিবলৈ দিম, যাৰ কাৰণে মই ইয়াত ঢাকনিৰে ঢাকি দিম। গেছৰ যোনটো ভলিউম হয় এইটো বঢ়াই দিম। সেয়া দেখিব পাৰিছে মই গেছৰ ভলিউমটো বঢ়াই দিছোঁ আৰু সেয়া মই ঢাকনি ঢাকাৰ পিছত ধুনীয়াকৈ উতলিবলৈ ধৰিছে। এয়া মই এতিয়া উঠাবলৈ গৈ আছোঁ, চাম কেনেধৰণে কি হৈছে। এয়া ধুনীয়াকৈ উতলিবলৈ ধৰিছে। এতিয়া মই লৰাই চাম। আলু সিজিছে প্ৰায়, এতিয়া হোৱা নাই। কালাৰটো বাৰু ধুনীয়া হৈছে। উঠাম ধুনীয়াকৈ। এতিয়া মই পাপৰখিনি পেলাবলৈ অলৰেডি ৰেডি কৰিছোঁ আৰু মই ইয়াতে ধুনীয়াকৈ চাই ল'লোঁ। ধুনীয়া হৈছে বাৰু, কালাৰটো বেয়া হোৱা নাই। ধুনীয়া গোন্ধ ওলাইছে আৰু মই এই পাপৰ পেলাম ইয়াতে। মই দেখিব পাইছোঁ পাপৰ পেলাইছোঁ, ধুনীয়াকৈ পাপৰ পেলাইছোঁ। এয়া আপোনালোকে দেখিব পাৰিছে মই ইয়াতে অলৰেডি পাপৰ পেলাই দিলোঁ আৰু এতিয়া মই ধুনীয়াকৈ লৰাই দিম। সেইটো কাপোৰখিনি অলপ পিছত ধুনীয়াকৈ গলি যাব আৰু এতিয়া মই অলপ ঢাকনি মাৰি দিওঁ। উতলিবলৈ দিছোঁ। মই ইয়াতে অলপ চেনি ঢালি দিম আৰু ইয়াতে অকণমান গৰম মছলা ঢালি দিম।
পাপৰৰ তৰকাৰীখিনি প্ৰায় কমপ্লিট হৈ গৈছে। ইয়াত মই অলপ ঘি ঢালি 1 স্পুন ঘি ঢালি আৰু এতিয়া মই ঢাকন মাৰি দিম।